हम लोग कहाँ से हैं? हमारा स्टेट क्या है? क्या है स्टेट का बता नहीं? हमारा स्टेट क्या है? और असम में जो बिहू का त्योहार होता है वो सबसे अनोखा होता है। অসমৰ জাতীয় উৎসৱ বিহু কি? অসমৰ জাতীয় उत्सव হয়নে? बिहू 3 प्रकार के होते हैं। कितने प्रकार के होते हैं? 3। क्या क्या बिहू होता है? क्या पता है आप लोग को? किसको पता है? आंसर आपको पता है? खड़े हो जाओ। आपको भी पता है? हाँ बताओ बेटा, बिहू का नाम क्या क्या है? पहले वाला रंगाली बिहू, सेकेंड क्या बोलते हैं कच्ची बिहू, कॉन्गाली बिहू और माघ बिहू। माघ बिहू का भोगाली बिहू। और प्रतीक्षा आपको भी पता है? हाँ बताओ क्या क्या नाम है? बोहाग बिहू, काति बिहू, रंगाली बिहू। वेरी गुड। और किसी को? बोहाग बिहू, काति बिहू, माघ बिहू। वेरी गुड। तो बोहाग बिहू मतलब है रंगाली बिहू। बोहाग बिहू का मुझे दिखाना ना मतलब है, हाँ बोहाग बिहू में क्या करते हैं आप लोगों ने क्या क्या बोहाग बिहू में जो फर्स्ट दिन होता है तब होता है गरु बिहू। गरु बिहू की কৰা হয় গৰু পুখুৰীত নি গা ধুই দিয়া হয় আৰু দীঘলতি পাতেৰে পঢ়োৱা হয় আৰু গৰুক পূজা দিয়া হয়। তাৰপিছত সকলোৱে আমি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেদৰে গীত গাওঁ। আমি তাৰপিছত তেনেকৈ বিহু উৎসৱ গৰু বিহু উৎসৱ পালন কৰোঁ। হয়নে? তোমালোকে গৰু পূজা কৰিছানে নাই? তাৰ পিছদিনাখন হৈছে কি বিহু? মানুহ বিহু। মানুহ বিহু দিনাখন আমি ৰাতিপুৱাই শুই উঠি মাহ হালধিৰে গা ধুওঁ। গা ধুওঁনে? মাহ হালধিৰে গা ধুওঁ। গা ধুই আমি নতুন বস্ত্ৰ, নতুন গামোচা বিহুৱান আমি বিহুৱান লওঁ। বিহুৱান লৈ আমি ডাঙৰক সেৱা জনাওঁ। আমি তেওঁক ভৰি চুই প্ৰণাম কৰোঁ। তোমালোকে কৰিছানে নাই? কৰিছা? বহাগ বিহুৰ দিনাখন, মানুহ বিহুৰ দিনাখন আমি কি কৰিব লাগে? ডাঙৰক সেৱা ল'ব লাগে আৰু তেওঁৰ পৰা আশীৰ্বাদ ল'ব লাগে যাতে আমাৰ নৱবৰ্ষটো ভালদৰে চলি যায়। হয়নে? কোনে কোনে বিহু উৎসৱ পালন কৰিছা? সকলোৱে কৰিছানে? কৰিছোঁ। তাৰপিছত হৈছে তেনেকৈ আমি 7 দিনলৈকে বহাগ বিহু পালন কৰোঁ। তাৰপিছত হৈছে কাতি বিহু। কাতি বিহুত যিহেতু ধাননি পথাৰত শস্য আদি বেছি ভালকৈ নহয়, মাত্ৰ গছবোৰ উলিয়াবলৈ হ'লে ধানবিলাক নপকে, সেইকাৰণে তুলসীৰ তলত ঔটেঙাৰে চাকি দিয়া হয় আৰু আকাশ বন্তি জ্বলাই কাতি বিহু পালন কৰা হয়। কেৱল তুলসীৰ তলত এটা চাকি আৰু মাহ প্ৰসাদ আগবঢ়োৱা হয়। তাৰপিছৰ বিহুটো হৈছে ভোগালী বিহু। ভোগালী বিহু মানে হৈছে ভোগৰ উৎসৱ। কাৰণ যিহেতু আমি কাতি বিহুত নতুন ধাননি পথাৰত খেতি কৰোঁ আদি হয়নে? খেতি কৰাৰ পিছত মাঘ মাহলৈকে সেই খেতিবোৰ পকি যায়। আগৰ মাহত ধানবোৰ পকে, কাটা চিঙা গোটেই হৈ যায়। হৈ যোৱাৰ পিছত শস্য পথাৰত ভৰি পৰে, যাৰ ফলত মাঘ মাহত আমি কি কৰোঁ? অন্য ধৰণৰ পিঠা পনা আদি বনাওঁ। সকলোৱে ভেৰাইটিজ আইটেমবোৰ বনাই নহয়। তোমালোকৰ মায়ে বনাই কি কি বনাই কোৱাচোন? কোৱা তোমাৰ মায়ে কি কি বনাই? লাড়ু, নাৰিকলৰ লাড়ু। তোমাৰ মায়ে কি কি বনাই? হ'ব দিয়া, ভয় পাইছা? তেনেকৈ আমি অন্য পিঠা পনা বনাই আমি সকলোৱে কি কৰোঁ? খাওঁ আৰু আলহীসকলক বা ওচৰ চুবুৰীয়াসকলক খাবলৈ মাতোঁ। মাতোনে নামাতোঁ? তোমালোকে মাতানে? তোমালোকৰ তোমাৰ প্ৰিয়
কাটি চেপ্টা আৰু নাৰিকলৰ লাড়ু খাই বৰ ভাল পাওঁ। তুমি কি ভাল পোৱা? বৰা পিঠা ভাল পোৱা? হয়নে? বিহুটো কি আনন্দ ৰঙৰ উৎসৱ হয়নে? তোমালোকক ভাল লাগেনে? লাগে। যিহেতু আমি অসমৰ অসমীয়া, আমি সকলোৱে কি কৰিব লাগিব? বিহু উৎসৱটো আনন্দ উৎসৱৰে পালন কৰিব লাগিব। এতিয়া সকলোৱে এবাৰ কৈ দিয়া, শুভ ৰঙালী বিহু।